Hello guys, welcome back to my YouTube channel Jayanta Baruah Vlogs. আজি মই আহিছো বিশ্বনাথ চাৰিআলি কলেজ ৰোডৰ কালী মন্দিৰলৈ আৰু ইয়াত নিচেই কাষতে যোনটো মণ্ডপ দেখিছে এই মণ্ডপটি এবাৰ ফাৰ্ষ্ট পজিশন পাবলৈ সক্ষম হৈছে বিশ্বনাথৰ ভিতৰত ঐতিহ্যমণ্ডিত বিশ্বনাথ চাৰিআলি দেখা গ'ল এখন ব্যক্তিক্ৰমী ধৰ্মী পূজা মণ্ডপ বিশ্বনাথ চাৰিআলি কালীবাৰী পূজা সমিতিখনে প্ৰতি বছৰে আহিৰে পূজা মণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই পূজা সমিতিখনে অসমৰ স্বাভিমান সম্পদ গামোচা আৰু জাপি আদিৰে পূজা মণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আপোনালোকে দেখিছে কিমান সুন্দৰভাৱে মণ্ডপটি তৈয়াৰ কৰিছে সঁচাকৈ বহুত ভাল লাগিল আহি এইবাৰ এই মণ্ডপটিৰ মাধ্যমেৰে সমাজলৈ এটি সুন্দৰ বাৰ্তা আগবঢ়াইছে আচলতে সেইবাবে বহুত ভাল লাগিলে ইয়াত মানে এটা বস্তু উপস্থাপন কৰিছে সেইটো হ'ল মানে আপোনাৰ এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি কিমান কষ্ট কৰে সেয়া আচলতে এগৰাকী মাতৃহে অনুভৱ কৰিব পাৰে তাক আমি কোনো শব্দৰে আচলতে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু আমি ঋণো পৰিশোধ কৰিব নোৱাৰোঁ হয়নে বাৰু কথাটো তাৰে কিছু অনুভৱ আজি ইয়াৰ মাধ্যমেৰে ভক্তপ্ৰাণ ৰাইজক অনুপ্ৰাণিত কৰিছে আৰু সেইবাবে ময়ো এটা ভিডিঅ' বনালোঁ আপোনালোকো অনুপ্ৰাণিত হ'ব আপোনালোক আশা কৰোঁ আপোনালোকে ভিডিঅ'টো পুৰা শেষলৈকে চাব মোৰ এটা সৰু অনুৰোধ আছে আপোনালোকৰ বাবে যে যিসকলে নিজৰ মাক মৰম শ্ৰদ্ধা কৰে সেইসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু ভিডিঅ'টো যদি ভাল পালে তেন্তে শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ সৈতে ধন্যবাদ আহকচোন এতিয়া ভিডিঅ'টোলৈ যাওঁ যোৱা বছৰো এই মণ্ডপটোৱে কুঁহি পাতৰ আহিৰে আটক ধুনীয়াকৈ সজাই তুলিছিল আৰু যোৱা বছৰো প্ৰথম স্থান পাবলৈ সক্ষম হৈছিল মানে ধুনীয়া এটা উপস্থাপন কৰে ইয়াত সমাজৰ বাবে সেইবাবে বহুত ভাল লাগে আহি কেতিয়াবা আপোনালোক আহিলে আহিব পাৰে আপোনাৰ বিশ্বনাথ চাৰিআলি কলেজ ৰোডত থাকে কালী মন্দিৰটোৰ ওচৰতে পাব ইয়াৰ কাষতে এটা আছে কালী মন্দিৰ বলক কালী মন্দিৰভাগ আমি চাওঁ সুন্দৰভাৱে আচলতে এই মন্দিৰটোত ভগৱান বিষ্ণু মহাদেৱ লগতে কালী দেৱীৰ মূৰ্তি স্থাপন কৰা হৈছে আৰু সঁচাকৈ বহুত ভাল লাগিছে আপোনালোকক অলপ দেখাইছোঁ ভাল লাগে মন্দিৰটো আপোনাৰ নেক্সট ভিডিঅ' এটা মই চেনেলত দিম এতিয়া আপোনালোকে সেইটো চাব গৈ পেলাই আৰু সেইবাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া আহিবলগীয়া নতুন ভিডিঅ' পোনপ্ৰথমে আপোনালোকে দেখিবলৈ পাব আৰু মই নেক্সট এটা ভিডিঅ' বনাইছোঁ সেইটো মই হয়তো ডিছক্ৰিপশ্যনত লিংক দিম নহ'লে আপোনালোকে ভিডিঅ'ত গৈ চাই ল'ব মানে আচলতে মানুহৰ প্ৰথমতে মই মানুহে দেৱী বুলিয়ে ভাবিছিলোঁ কিন্তু মানুহে মানে ধুনীয়া এক্টিং কৰিছে ধুনীয়া কিছুমান কথা কৈছে আচলতে আপোনালোকে ভিডিঅ'টো এবাৰ চেক কৰি চাব ধন্যবাদ